দুদিন টিউচন কৰাৰ পিছতে তৃতীয় দিনে ছাত্ৰীগৰাকীৰ মাকে মোক মাতি নি হাতত খাম এটা দি ধৰাই ক'লে, কাইলৈৰ পৰা তুমি মোৰ ছোৱালীজনীক আৰু পঢ়ুৱাব নালাগে। তুমি দুদিন পঢ়াইছা মোৰ ছোৱালীজনীক, মই এমাহৰ টকা দি দিলোঁ। শুনকল, এই কাহিনীটো মই একচুৱেলি ছ'চিয়েল মিডিয়াৰ পৰা সংগ্ৰহ কৰিছোঁ, কাৰণ মোৰ পঢ়ি খুবেই ভাল লাগিল। সেইকাৰণে মই ভাবিলোঁ কিয়নো মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি, সেইবাবে মই এই ভিডিঅ'টো বনালোঁ। কাহিনীটো পঢ়ি শুনাবলৈ ওলাইছোঁ আপোনালোকক, আৰু আপোনালোকেও আশা কৰোঁ কাহিনীটো সম্পূৰ্ণকৈ শুনিব। মই অবাক হৈ ছাত্ৰীগৰাকীৰ মাকক সুধিলোঁ, আণ্টি, মই জানিব পাৰিমনে মোৰ অপৰাধটো কি? অন্যফালে মুখ কৰি তেওঁ ক'লে, নাই নাই, তোমাৰ কোনো অপৰাধ নাই, এনেই। তেতিয়া টকাৰ খুব প্ৰয়োজন আছিল মোৰ, সেয়ে অলপ অনুনয়ৰ সুৰত ক'লোঁ, আণ্টি, মই আপোনাৰ ছোৱালীজনীক এমাহ পঢ়াওঁ, তাৰপিছত যদি আপোনাৰ ধাৰণা হয় যে তাইক মই ভালদৰে পঢ়াব পৰা নাই, তেতিয়া লাগিলে বাদ দিব, মোৰ কোনো আপত্তি নাথাকে। এইবাৰ ছাত্ৰীগৰাকীৰ মাকে মোৰ মুখলৈ চাই ক'লে, আচলতে মোৰ ছোৱালীজনীয়ে তোমাৰ ওচৰত পঢ়িব নিবিচাৰে। কেৱল ভালদৰে পঢ়ালেই নহয়, দেখা শুনাটো অলপ ভাল হ'ব লাগে। তোমাক দেখিলে মোৰ ছোৱালীজনীয়ে হেনো ভয় পায়। মোৰ হাতত গতাই দিয়া খামটো আণ্টিৰ ফালে আগবঢ়াই দি ক'লোঁ, দৰাচলতে মই জনা নাছিলোঁ যে টিউচন কৰাবলৈ শিক্ষক এজন হেণ্ডচাম হ'ব লাগে। যদি জানিলোহেঁতেন, বিশ্বাস কৰক, মই কেতিয়াও আপোনাৰ ছোৱালীজনীক পঢ়াবলৈ নাহিলোহেঁতেন। ছাত্ৰীগৰাকীৰ ঘৰৰ পৰা প্ৰস্থান কৰি মই ৰাস্তাত খোজকাঢ়ি আছোঁ আৰু কলেজৰ জীৱনৰ কথা ভাবিবলৈ ধৰিলোঁ। এবাৰ কলেজৰ এখন অনুষ্ঠানৰ কাৰণে শিক্ষকসকলে ভাল এজন উপস্থাপকৰ সন্ধান কৰি আছিল। মই শিক্ষকসকলৰ আগত হাত দাঙি কৈছিলোঁ, ছাৰ, মই ভালদৰে উপস্থাপন কৰিব পাৰোঁ। স্কুলত পঢ়ি থাকোঁতে মই কেইবাখনো অনুষ্ঠান উপস্থাপন কৰিছোঁ। শিক্ষক এজনে মোক ভালদৰে নিৰীক্ষণ কৰি মন্তব্য কৰিলে, তোমাৰ নিচিনা কাউৰীয়ে যদি উপস্থাপন কৰে, তেন্তে যি কেইগৰাকী লোক আহিলেহেঁতেন সিহঁতো পলাব। ছাৰৰ এই কথাই মোৰ মনত বৰকৈ আঘাত সানিলে। ৰাতিৰ ভিতৰত মোৰ নামটো দিগন্ত হাজৰিকাৰ পৰা কাউৰী হাজৰিকা কৰি দিলোঁ। বহুত কষ্ট পাইছিলোঁ মনত। কিছুদিন পূৰ্বে মই পৰা মহানগৰীলৈ গৈ আছিলোঁ। মোৰ কাষৰ ছিটটোত এগৰাকী সুন্দৰী যুৱতী বহিছিল। মই যেতিয়া মোৰ ছিটত বহিবলৈ গৈ আছিলোঁ, তেতিয়া যুৱতীজনীয়ে নাকে মুখে চুন্নীৰে সোপা মাৰি ধৰিলে। বাছখন কিছুদূৰ আগবঢ়াৰ পিছত যুৱতীজনীয়ে বাছ কণ্ডাক্টৰক চিঞৰি ক'লে, মোৰ এই ছিটটো সলাই দিবনে? মই বেলেগ ক'ৰবাত বহিম। বাছৰ কণ্ডাক্টৰে মোৰ ফালে অগ্নি দৃষ্টি বৰ্ষণ কৰি যুৱতীজনীক সুধিলে, বাইদেউ, এই লোকজনে আপোনাৰ লগত অসভ্যালি কৰিছে নেকি? যদি কিবা কৰিছে মোক কওক, মই এতিয়াই ইয়াক বাছৰ পৰা নমাই দিম। কণ্ডাক্টৰৰ মুখত এনেবোৰ কথা শুনি বাছৰ আটাইবোৰ যাত্ৰীয়ে মোলৈ তীক্ষ্ণ দৃষ্টিৰে নিক্ষেপ কৰিলে। এজন লোক চিঞৰি উঠিল, হয়তো অসভ্যালি কৰিছে, নহ'লেনো বাইদেৱে কিয় ছিট এৰিব? ভদ্ৰ যুৱতীজনীয়ে মোক বেকা কৰি হাঁহিৰে ক'লে, চেহেৰা দেখিলেই বুজা যায়, বদমাছ টাইপৰ। এই চব কুলাংগাৰৰ কাৰণেই নাৰী ঘৰৰ পৰা ওলাব নোৱাৰে। বাছখনত এনে এক অৱস্থাৰ সৃষ্টি হৈছিল যে সকলোবিলাক যাত্ৰীয়ে মোক মাৰিবলৈ উত্তপ্ত হৈছিল। মই বহু কষ্টৰে সকলোকে বুজাই বঢ়াই যুৱতীজনীক ক'লোঁ, আপুনি মোৰ সৰু ভণ্টিজনীৰ নিচিনা। মই কি আপোনাৰ লগত কোনো অসভ্যালি কৰিছোঁ? নাই কৰা। যুৱতীয়ে মূৰ নদ কৰি ক'লে। মই তেতিয়া বাছৰ আন যাত্ৰীসকলক উদ্দেশ্য কৰি ক'লোঁ, মোৰ অপৰাধ কি জানেনে? মই দেখাত কুশ্ৰী বৰণ ক'লা কাৰণে। আপোনালোকৰ দৰে বগা ছালৰ কিছুমান লোকে হয়তো ভাবে যে মোৰ দৰে কলীয়া লোকৰ দেহ গোন্ধায়। আপোনালোকৰ ধাৰণা পৃথিৱীৰ আটাইতকৈ চৰিত্ৰহীন লোক কলীয়া। যিগৰাকী যুৱতীয়ে মোক বদমাছ কুলংগাৰ বুলি কৈছিল, মই তেওঁৰ কাষ চাপি কৈ ক'লোঁ, আপুনি মোৰ চেহেৰা চায়েই বুজি পালে যে মই বদমাছ। বিশ্বাস কৰক, বদমাছি কৰাটো দূৰৰ কথা, আজিলৈকে কোনো ছোৱালীৰ ফালে কুনজৰে দেখা নাই। কিন্তু কিয় নাজানো, এই মুহূৰ্তত আপোনাৰ লগত বদমাছি কৰিবলৈ মোৰ মন গৈছে। এনেকৈ জীৱনত বহুবাৰ লাঞ্ছিত হৈছোঁ, কিন্তু অপেক্ষাৰ বাহিৰে একোকেই কৰিব নোৱাৰিলোঁ। সিদিনা নিউ মাৰ্কেটলৈ গৈছিলোঁ অলপ শ্বপিং কৰিবলৈ। তেনে সময়ত মোৰ ৰুমমেট ৰাকিবে ফোন কৰি ক'লে, মেছলৈ আহোঁতে মোৰ কাৰণে ফেয়াৰ হেণ্ডচাম ক্ৰীম এটি লৈ আহিবি, মই তোক টকা দি দিম। ৰাকিবৰ কথামতে মই কছমেটিকৰ দোকানলৈ গৈ ক্ৰীমৰ কথা কওঁতেই দোকানৰ ল'ৰাটোৱে মোক মুখলৈ চাই মিচিকিয়াই হাঁহি দিলে।
তাৰপিছত মোৰ হাতত কিন্তু দিওঁতে ক'লে, মিছাতে টকাখিনি পানী নকৰিবি ভাই। আপোনাৰ যি কালাৰ, দিনে 3বাৰকৈ হুইল পাউডাৰেৰে পানীত জুবুৰিয়াই থলেও বিন্দু মাত্ৰ কামত নাহিব। দোকানী ল'ৰাটোৰ কথা শুনি মন গৈছিল তাৰ গালত জোৰেৰে কাণফুলীয়া স্বৰ এটি সোধাই দিওঁ নেকি। পিছত ভাবিলোঁ, তাৰেই বা দোষ কি, যাক মাৰিব লাগিছিল তাকতো নাপাওঁ। সেই ওপৰৱালা, আচল দুখটো মোৰ মা দেউতাৰ, মোক জন্মাব নালাগিছিল। দোকানৰ পৰা ওলাই মালৈ ফোন কৰিলোঁ। ফোনটো ৰিচিভ কৰাৰ লগে লগে মাক ক'লোঁ, মা, শুনিছিলোঁ যে মাক দেউতাকৰ পাপৰ ফল কিছু পৰিমাণে সন্তানে ভুগিব লাগে। তোমালোকে কিবা পাপ কৰিছিলা নেকি যাৰ ফলত মোৰ নিচিনা কলীয়া এটাৰ জন্ম হৈছে? মোৰ কথা শুনি মায়ে কান্দি দিলে। তাৰপিছত লাহে লাহে ক'লে, গাৰ বৰণ কলীয়া বুলি তোৰ মন বেয়া হৈছে। তই ক'লা তাতে কি হ'ল? তই মোৰ কাৰণে সোণৰ টুকুৰা। মাৰ চকুলো সহিব নোৱাৰিলোঁ। সেয়ে তেওঁক হহুৱাবলৈ ক'লোঁ, তুমি মোক ভাল নোপোৱা। যদি ভাল পালাহেঁতেন তেন্তে সোণৰ টুকুৰা নুবুলি হীৰৰ টুকুৰা বুলিলেহেঁতেন। মোৰ কথা শুনি মায়ে হাঁহি দিলে আৰু ক'লে, তই মোৰ কহিনুৰ হীৰাৰ টুকুৰাৰ সন্তান। সকলো মানুহে মোক কলীয়া ভাবি আঁতৰাই ৰাখিলেও মা দেউতাৰ আশীৰ্বাদ সৰ্বদাই মোৰ লগতে আছিল। সেইকাৰণেই হয়তো মই উপযুক্ত আৰু প্ৰয়োজনীয় সময়ত ভাল এটি চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ'লোঁ। চাকৰি পোৱাৰ পিছত পৰাই মা দেউতাই মোৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে বিয়া পাতিবলৈ। ময়ো বিয়া পাতিবলৈ মান্তি হ'লোঁ যদিও এটি চৰ্ত ৰাখিলোঁ, তেওঁলোকৰ আগত বিয়া পাতিলে মই কোনো কলীয়া সুন্দৰীকেই পাতিম। আজি মাক দেউতাকৰ লগত কইনা চাবলৈ যাম। কাপোৰ পৰিধান কৰি থাকোঁতে মাক চিঞৰিলোঁ, মা, ছোৱালীজনী কলীয়া হয়নে নহয়? মায়ে হাঁহিৰে ক'লে, মই ছোৱালীজনীক দেখিছোঁ, ক'লাই হয়, কিন্তু আজি আমি চাবলৈ যোৱাৰ কাৰণে হয়তো মেকআপ কৰি অলপ সুন্দৰীও হ'ব পাৰে। পিছে চিন্তা কৰিব নালাগে, মোক খুৱাই দিলে তাই আকৌ ক'লা হৈ যাবতো। পৰিয়ালৰ লোকসকলৰ উপস্থিতিত আমি ড্ৰয়িং ৰুমত বহি আছোঁ ছোৱালী চাবলৈ। অলপ সময়ৰ পিছতেই ছোৱালীজনী আহিল। ছোৱালীজনীক দেখাৰ লগে লগে মই স্তব্ধ হৈ পৰিলোঁ। এইগৰাকী ছোৱালী কেনেকৈ ইমান সুশ্ৰী হ'ব পাৰে? ভালদৰে নিৰীক্ষণ কৰি দেখোঁ তাইৰ মুখত সামান্যতমো মেকআপৰ প্ৰলেপ নাই। মাথো দুচকুত পাতলকৈ অলপ কাজলকে সানিছে। কইনা চোৱা পৰ্ব শেষ হোৱাৰ পিছত মাক অলপ আঁতৰলৈ মাতি নি সুধিলোঁ, মা, তুমিতো কৈছিলা যে ছোৱালীজনী ক'লা, এইজনীতো অপ্সৰা, মাথো সুন্দৰী নহয়, ভয়ংকৰ সুন্দৰী। তোমাকতো আগতেই কৈছিলোঁ মই যেনেকুৱা তেনেকুৱা ছোৱালী লাগিব। মোৰ কথা শুনি মায়ে হাঁহি মাৰি ক'লে, আৰে বাবা, ছোৱালীজনী ইমানো সুন্দৰী নহয়, মেকআপৰ কাৰণেহে সুন্দৰী দেখা গৈছে। মাৰ হাতত ধৰি মই ক'লোঁ, কিয় মিছা কৈ আছা? এইজনীয়ে কোনো ধৰণৰ মেকআপ কৰা নাই। হয়তো তাইৰো সপোন আছে তাইৰ হাজবেণ্ড সুদৰ্শন হ'ব বুলি। মোৰ লগত বিয়া হ'লে ছোৱালীজনীৰ লাইফটো বৰবাদ হৈ যাব পাৰে। মোৰ লগত এটি চেলফিও ল'ব নোৱাৰিব। বান্ধৱীহঁতৰ লগত পৰিচয় কৰাই দিবলৈ লাজ পাব মোৰ লগত বাহিৰলৈ ওলাবলৈ। মোৰ কথা শুনি মাৰ চকু চলচলীয়া হৈ পৰিল। তেওঁ শুকান মুখেৰে ক'বলৈ ধৰিলে, তই অলপ ক'লা হ'লি, তাতে কি? সেই বুলি তই কি সুন্দৰী ছোৱালী বিয়া পাতিব নোৱাৰিবি? দুবাহুৰে মাৰ ডিঙিত সাবটি ধৰি মই ক'লোঁ, নাই, নোৱাৰোঁ মা। এগৰাকী সুন্দৰী ছোৱালীয়ে কেতিয়াও এটি কলীয়া ল'ৰাক বিয়া পাতিব নোৱাৰে। যদি তেনে হয় তেন্তে জানিবা যে ছোৱালীজনীয়ে পিতৃ মাতৃৰ হেঁচাতহে এই সিদ্ধান্ত লৈছে। অন্যথা জানিবা যে কলীয়া ল'ৰাটোৰ এটি ভাল কেৰিয়াৰ আছে। কাৰণ এই দুটাই। দুপৰীয়াতে অফিচত বহি আছোঁ। তেনে সময়ত অচিনাকি নম্বৰ এটিৰ পৰা ফোন আহিল। মই ফোনটোৰ সংযোগ স্থাপন কৰাৰ লগে লগে ইমূৰৰ পৰা শুৱলা নাৰী কণ্ঠই ক'লে, মই মেঘনা। কালি যে আপোনালোকে মোক চাবলৈ আহিছিল। অবাক হৈ মই ওঠে পেঠে সুধিলোঁ, আপুনি মোক এনেদৰে হঠাতে ফোন কৰিলে যে? সেইবোৰ পিছৰ কথা, মই আপোনাৰ অফিচৰ ওচৰতে ৰৈ আছোঁ। দয়া কৰি অলপ সময়ৰ কাৰণে তললৈ নামি আহিবনে? আপোনাৰ লগত মোৰ দুষাৰ জৰুৰী কথা আছে। এখন ৰেস্তোৰাঁৰ চকী দুখনত বহি আছোঁ মই আৰু তাই। ৰেস্তোৰাঁৰ বহুতেই মুখ মেলি মোলৈ চাই আছে। কাউৰীৰ মুখত হীৰা। সেইকাৰণে মই অলপ বেলেগ ক'ৰবাত যাব বিচাৰিছিলোঁ, কিন্তু তাই জোৰ কৰি মোক ইয়ালৈ লৈ আহিল। কফিৰ কাপত প্ৰথমটো চুমুক মাৰি মেঘনাই কথাৰ পাতনি মেলিলে, সঁচাকৈ কৈছোঁ, প্ৰথম সাক্ষাৎ
সাক্ষাতত আপোনাক মই পচন্দ কৰা নাই, কিন্তু আগৰ পৰা যেতিয়া আপোনাৰ আৰু মাৰৰ কথা শুনি আছিলোঁ তেতিয়া মই আপোনাৰ প্ৰেমত পৰি গ'লোঁ। ভাল পাই পেলালোঁ আপোনাক। কালি গোটেই ৰাতিটো আপোনাৰ কথাই ভাবিছোঁ। 1 মিনিটৰ কথা শুনি কাৰোবাৰ প্ৰেমত পৰিব পাৰি বুলি মই বিশ্বাস নকৰিলোহেঁতেন যদি মোৰ লগত তেনে নহ'লহেঁতেন। তাৰমানে আপুনি মোক কৰুণা কৰি আছে। কফি কাপটো ঘূৰাই পকাই মই সুধিলোঁ। কফিৰ কাপটো টেবুলৰ ওপৰত থৈ মেঘনাই মোৰ হাতখনত থাপ মাৰি ধৰিলে আৰু ক'বলৈ ধৰিলে, মোক এটি সুযোগ দিয়ক। মই আপোনাক ইমানখিনি ভাল পোৱা যাচিম যে ছোৱালী সম্পৰ্কে আপোনাৰ ধাৰণাই সলনি হৈ যাব। মই মুখেৰে একো মাতিব পৰা নাছিলোঁ। এইবাৰ মাথো সন্দিহান নজৰেৰে তাইৰ চকুজুৰিলৈ চাই পঠিয়ালোঁ। সিদিনা ডাক্তৰৰ চেম্বাৰৰ সন্মুখত বহি আছিলোঁ। তেনে সময়ত দেখা পালোঁ ডাক্তৰৰ চেম্বাৰৰ পৰা মোৰ ছাত্ৰী পপিয়া আৰু তাইৰ মাক ওলাই আহিছে। মই থিয় হৈ আণ্টিক নমস্কাৰ জনাই সুধিলোঁ, আণ্টি মোক চিনি পাইছেনে? মই আপোনাৰ ছোৱালীজনীক 2 দিন টিউচন কৰাইছিলোঁ, কিন্তু 3 দিনৰ মূৰত আপুনি মোক উলিয়াই দিছিল। হয়, চিনি পাইছোঁ, আণ্টিয়ে চেপ চুকি ক'লে। তেনেতে চেম্বাৰৰ পৰা খৰধৰকৈ মেঘনা ওলাই আহিছিল। চৰি মাই ডিয়াৰ হাজবেণ্ড, আচলতে আজি বহুত পেচেণ্ট। তোমাৰ বহু সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ বাবে মই দুঃখিত। এতিয়া ব'লা। মই হাঁহি মাৰি মেঘনাৰ হাতখন ধৰি আণ্টিৰ ফালে চাই ক'লোঁ, আণ্টি, তাই মোৰ পত্নী মেঘনা। আণ্টিক এই বুলি মই মেঘনাক উদ্দেশ্যে ক'লোঁ। মেঘনা এইজনীৰ নাম পপিয়া, এসময়ত মোৰ ছাত্ৰী আছিল। মেঘনাই মিচিকিয়াই হাঁহি মাৰি ক'লে, মই জানো তাইৰ নাম পপিয়া, ময়েই তাইৰ ট্ৰিটমেণ্ট কৰি আছোঁ। মাক আৰু জীয়েকে মুখ মেলি আমালৈ চাই থাকিল। আমি হাতে হাত ধৰি আগবাঢ়ি গৈ থাকিলোঁ। গৈ থাকোঁতে মই তাইক সুধিলোঁ, পপিয়াৰ কি হৈছে? এজন টিচাৰৰ লগত তাইৰ অবৈধ শাৰীৰিক সম্পৰ্ক আছিল। প্ৰেগনেণ্ট হৈ পৰিছিল তাই। কোনোবা এখন ক্লিনিকত এবৰ্চন কৰাইছিল। বিয়াৰ পিছত এতিয়া তাইৰ কোনো সন্তান নহয়। এইবুলি তাই ঠাইতে ৰৈ গ'ল। হঠাৎ মোক সুধিলে, সেইজন টিচাৰ তুমি নহয়তো? ইংলিছকৈ মোৰ খংটো উঠি গ'ল। খঙৰ ভমকত মই চিঞৰি দিলোঁ, মই কিয় হ'ম? মই ক'লা বুলিয়েই 3 দিনতে মোক খেদি দিছিল। মোৰ খং দেখি তাই হাঁহি হাতখন খামুচি ধৰি চুমাই টিখাই ক'লে, নীলা চাৰ্ট আৰু ক'লা পেণ্ট তোমাক বহুত সুন্দৰ লাগিছে। কাউৰীৰ দৰে লগা নাইতো? ময়ো হাঁহি দিলোঁ। লগে লগে মেঘনাই মোৰ হাতখন এৰি দিলে। চকুৰ কোণত বিৰিঙি উঠা লোটকৰ টোপোলাটো মুচি লৈ মন্তব্য কৰিলে, যিজন পুৰুষে নিজক সন্মান নকৰে সেইজনে আনৰ পৰাও সন্মান আশা কৰিব নালাগে। অভিমান কৰি তাই মোৰ আগে আগে খোজকাঢ়ি আগবাঢ়ি গৈ থাকিল। তেতিয়া মোৰ মনলৈ আহিল, ক'লা ৰংটো কলংকৰ দাগ হ'লেও কেতিয়াবা ক'লা বিহনে বগা ৰঙৰ অসম্পূৰ্ণ যেন লাগে। তাকে ভাবি বেগেৰে দুখোজ দি আগবাঢ়ি গৈ পিছফালৰ পৰা তাইৰ হাতখনত টানি ধৰিলোঁ। তাই পিছত ঘূৰি চাই হাঁহিবলৈ ধৰিলে। এটি নিস্তব্ধ আবেলিৰ সৈতে সমগতিৰে আমি অচিন দিগন্তলৈ আগবাঢ়ি গৈ থাকিলোঁ। বন্ধুসকল, কাহিনীটো কেনেকুৱা লাগিল? যদিহে কাহিনীটো ভাল লাগিল লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিল অনুগ্ৰহ কৰি কমেণ্ট বক্সত কাহিনীটো ভাল লাগিল বুলি জনাব।